Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 13 শব্দ চেপ্টাৰৰ আমি নেক্সট প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 4টা প্ৰশ্ন আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। আজি হ'ব কুৱেশ্যন নম্বৰ 5ৰ পৰা। কুৱেশ্যন নম্বৰ 5 কৈছে এটা দলক 4 ছেকেণ্ডত 40টা দলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। তাৰমানে এটা দলক আছে, ই কি কৰে 4 ছেকেণ্ডত এনেদৰে 40 বাৰকৈ দলন সম্পূৰ্ণ কৰিব পাৰে। তেতিয়াহ'লে ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক কি হ'ব? সো প্ৰথমতে আমি জানো পৰ্যায়কাল আৰু কম্পনাংক কি হয়। প্ৰতি ছেকেণ্ডত হোৱা দলনৰ সংখ্যাকেই দলনৰ কম্পনাংক বুলি কোৱা হয়। তাৰমানে প্ৰতি ছেকেণ্ডত কিমানবাৰ দলকটোৰ দলন হয়, কিমানবাৰ ই ঘূৰি পেলাই নিজৰ ঠাইত আহিব পাৰে, তাক কি কোৱা হয়? কম্পনাংক বুলি কোৱা হয়। আৰু এটা দলন সম্পূৰ্ণ হ'বলৈ প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বুলি কোৱা হয়। আৰু এনেদৰে ইয়াৰ পৰা গৈ ইয়াতে আকৌ ঘূৰি আহিবলৈ যিমান সময় লাগে তাক কি কোৱা হয়? পৰ্যায়কাল বুলি কোৱা হয়। ইয়াতে সময় t ইকুৱেল টু দিয়া আছে কিমান? 4 ছেকেণ্ড। তাৰমানে সময় ইয়াতে কিমান দিয়া আছে? 4 ছেকেণ্ড দিয়া আছে। আৰু দলন কিমান হয় 4 ছেকেণ্ডত? 40, ৰাইট? এতিয়া কম্পনাংক কি হ'ব? কম্পনাংকৰ ফৰ্মুলা হৈছে কম্পনাংক ইজ ইকুৱেল টু f ইজ ইকুৱেল টু n/t। ইয়াতে n হৈছে কিমান? 40, ৰাইট? n হৈছে 40 আৰু t হৈছে সময় হৈছে কিমান? 4 ছেকেণ্ড। গতিকে ইয়াতে কি হ'ব? 40/4 40/4 কৰিলে কিমান আমি পাম? f ইজ ইকুৱেল টু 10 হাৰ্টছ। ইয়াক কাটিলে কিমান হ'ব? 10 বাৰ। গতিকে ইয়াতে আমি কম্পনাংক কিমান পালোঁ? 10 হাৰ্টছ। এতিয়া আমি নেক্সট কুৱেশ্যনৰ পাৰ্ট হৈছে কি? ইয়াৰ পৰ্যায়কাল কি হ'ব? এতিয়া আমি চাম পৰ্যায়কাল। এতিয়া ইয়াতে হৈছে আমাৰ পৰ্যায়কাল t ইজ ইকুৱেল টু 1/f ফৰ্মুলা। আমি fৰ মান পাইছোঁ, fৰ মান ইয়াৰ আগতে আমি কিমান পাইছোঁ? fৰ মান আছিলে কি? 10, ৰাইট? কম্পনাংক কিমান আমি পাইছিলোঁ? 10 পাইছিলোঁ। গতিকে ইয়াতে 1/f তাৰমানে কিমান হ'ব? 1/10। এতিয়া 1ক 10ৰে ডিভাইড কৰিলে কিমান হ'ব? 0.1 ছেকেণ্ড। অৰ্থাৎ সেই যিটো দলন আছিল, দলনটোৱে এটা দলন সম্পূৰ্ণ কৰিবলৈ 0.1 ছেকেণ্ড সময় লয়। কুৱেশ্যন নম্বৰ 6 হৈছে মাহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান হ'ব? কোনো বস্তুৰ যি পৰ্যায়কাল থাকে, কম্পনাংক থাকে, সেই পৰ্যায়কালৰ ইনভাৰ্চ হয়। গতিকে টি মানে হৈছে কি? আমাৰ পৰ্যায়কাল, ৰাইট? পৰ্যায়কাল t ইজ ইকুৱেল টু 1/, কম্পনাংক। এতিয়া আমি কম্পনাংক কিমান পাইছোঁ? কিমান বাৰ কপে? 500 টাইমছ, ৰাইট? গতিকে ইয়াতে কি হ'ব? 1ৰ ঠাইত 1 থাকিব আৰু কম্পনাংকৰ ঠাইত কি হ'ব? 500, 1/500। এতিয়া 500ৰে 1ক ডিভাইড কৰিলে আমি কিমান পাম? t ইজ ইকুৱেল টু 0.002 ছেকেণ্ড। গতিকে ইয়াতে কম্পনৰ পৰ্যায়কাল হ'ব কিমান? ইমান ছেকেণ্ড। তাৰমানে এটা কম্পন সম্পূৰ্ণ কৰিবলৈ ইমান ছেকেণ্ড সময় লয়। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে? তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা। তলত কিছুমান বাদ্যযন্ত্ৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ নাম দিয়া আছে। ইহঁতৰ কোনটো অংশৰ পৰা শব্দ সৃষ্টি হয় লিখিব লাগে। প্ৰথমতে দিয়া আছে ঢোলক। এনচাৰ হৈছে ঢোলকৰ মূৰ অংশত থকা টান অংশৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। ঢোলকৰ এনেকুৱা মূৰ অংশটো বহুত টান হয় আৰু তাতে যেতিয়া বজায়, তাতে যেতিয়া কম্পন সৃষ্টি কৰে, তেতিয়া তাৰ পৰা শব্দৰ সৃষ্টি হয়। খ নম্বৰ হৈছে চেতাৰ। এনচাৰ হৈছে চেতাৰৰ টানকৈ থকা তাৰৰ কম্পনৰ ফলত শব্দ উৎপন্ন হয়। চেতাৰত তার থাকে যিবোৰ বহুত টানকৈ লগোৱা থাকে আৰু ইহঁতক টাচ কৰিলে তাৰ পৰা শব্দ সৃষ্টি হয়। তাৰমানে এই তার যিবোৰ আছে তাৰসমূহৰ কম্পন হয়, যাৰ ফলত শব্দ সৃষ্টি হয়। বাঁহী।
বাঁহীৰ বায়ুস্তম্ভই শব্দ সৃষ্টি কৰে। বাঁহীত কি থাকে, কিছুমান হোল থাকে, ৰাইট। যেতিয়া বাঁহীত ফুৱাই দিয়া হয়, দিয়াৰ পিছত সেই বায়ুটোৰ ভিতৰত যিবোৰ বায়ুস্তম্ভ থাকে, বায়ুস্তম্ভৰ মাজেৰে কম্পন সৃষ্টি হয়, যাৰ ফলত বাঁহীৰ শব্দ আমি শুনা পাওঁ। নেক্সট হৈছে আমাৰ কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে? কোলাহল মানে কি, যিটো আমাৰ ডিষ্টাৰবেঞ্চ শব্দ আছে, যিটো শব্দৰ পৰা আমি ডিষ্টাৰ্ব হওঁ। আৰু সংগীত মানে হৈছে যিটো শুনি আমাৰ মন আনন্দিত হয়, ৰাইট। আমাৰ মনে পিচ পায়, শান্তি পায়, সেইটো হৈছে কি সংগীত। ইহঁতৰ মাজত পাৰ্থক্য কি? আৰু এই যিটো আমাৰ পিচফুল সংগীত আছে, ই কেতিয়াবা ডিষ্টাৰবেঞ্চ হ'ব পাৰে নেকি? এনচাৰ হৈছে কোলাহল হ'ল অস্বস্তিকৰ আৰু অবাঞ্ছনীয় শব্দ, যিয়ে আমাক আমনি কৰে, আনহাতে সংগীতৰ শুৱলা শব্দই আমাৰ মন আনন্দিত কৰে। এইটোৱে হৈছে পাৰ্থক্য। কোলাহল মানে হৈছে কি অনবৰতে শব্দ বাজি থকা, যেনেকুৱা ট্ৰাফিকত আমি হৰ্ণবোৰ শুনি থাকোঁ, যিবোৰ বহুত ডিষ্টাৰ্বিং হয়। নিউ ইয়েৰ বা দিৱালীৰ সময়ত যেতিয়া বহুত জোৰছে ক্ৰেকাৰৰ শব্দ হয়, আমি শুব নোৱাৰোঁ, সেইবোৰ শব্দ ডিষ্টাৰ্বেঞ্চ হয়। ট্ৰেইন ষ্টেচনৰ ওচৰত থকা ঘৰত মানুহবোৰে যেতিয়া ৰাতি শুই থাকে, সেইটো সময়ত ট্ৰেইনৰ যি হুইচেল বাজে, সেইটো শব্দ আমাৰ কাৰণে কি হয়, কোলাহল হয়, যাৰ পৰা আমি আমনি পাওঁ। আনহাতে সংগীতে আমাৰ মন প্ৰফুল্ল কৰিব পাৰে। যদি আমি টেনশ্যনত আছোঁ, তেতিয়া আমি সংগীত শুনো আমাৰ হিলিং কৰাৰ কাৰণে। যদি আমি আনন্দত আছোঁ, তেতিয়াও আমি সংগীতৰ সহায়ত আমাৰ আনন্দ চেলিব্ৰেট কৰোঁ। গতিকে এইটো হৈছে ইহঁতৰ মাজৰ পাৰ্থক্য। আৰু সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে? হয়, সংগীত কোলাহল হ'ব পাৰে। যেতিয়া সংগীত উচ্চ স্বৰত লাউড স্পীকাৰত বজোৱা হয়, তেতিয়া ই কোলাহল হ'ব পাৰে আৰু ই শব্দ প্ৰদূষণ কৰিব পাৰে। যদি হস্পিটেলৰ ওচৰত বা স্কুলৰ ওচৰত যদি লাউড স্পীকাৰত সংগীত অনবৰতে বজাই থকা হয়, বা ৰাতি শোৱাৰ সময়ত 10-11 PM পিছত যদি মিউজিক বাজি থাকে, তেতিয়াহ'লে সেই মিউজিক আমাৰ কাৰণে কোলাহল হ'ব পাৰে। আজি ভিডিঅ'ত ইমানখিনিয়ে। বাকীকেইটা প্ৰশ্ন মই নেক্সট ভিডিঅ'ত দি দিম। আজি ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।